মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি ক্লাছ 6ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ 2 শহা আৰু সিংহ এই পাঠটি পঢ়িবলৈ শিকিম। আহা আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। শহা আৰু সিংহ। বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনায়াসে অতিক্ৰম কৰিব পাৰি। বিপদৰ পৰা হাত সাৰিবলৈ বুদ্ধিয়েই হ'ল প্ৰধান উপায়। এই সাধুটো পঢ়ি শহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিবা। বহু দিনৰ আগৰ কথা। এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ-জন্তুবোৰ বধ কৰিছিল। সেইবোৰৰ ভিতৰত দুই-এটাহে ভক্ষণ কৰিছিল। সেয়ে বনৰ জীৱ-জন্তুবোৰে এদিন এখন মেল পাতিলে। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচ কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ-জন্তু সিংহটোৰ ওচৰলৈ গ'ল। সিহঁতে সিংহক হাতজোৰ কৰি ক'লে, "মহাৰাজ, আপুনি যদি প্ৰতিদিনে যধে-মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে, তেনেহ'লে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ-জন্তু নোহোৱা হৈ যাব। তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব? সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ। এনে কৰিলে আপুনি চিকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই-বৈ থাকিব পাৰিব।" সিহঁতৰ কথা শুনি ৰজা মন্দমতিয়ে ভাবি-চিন্তি গহীনাই ক'লে, "বাৰু, তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ। কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ, তেনেহ'লে তাৰ পিছদিনাখনেই মই তহঁতৰ সবংশে নাশ কৰিম।" জীৱ-জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল। কথামতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল। এদিন এটা শহাৰ পাল পৰিল। দুখ মনেৰে শহাটোৱে লাহে-ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল। সি মন্দমতিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰো উপায় ভাবি ভাবি গৈ থাকিল। এনেদৰে গৈ থাকোঁতে শহাটোৱে এটা কুঁৱাৰ ওচৰ পালেগৈ। কুঁৱাটো ফটফটীয়া পানীৰে ভৰি আছিল। সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। ইতিমধ্যে বেলিয়ে ভাটি দিছে। ইফালে ভোকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন-গৰ্জন কৰি অৰণ্য কঁপাই তুলিলে। বহু বেলিৰ মূৰত শহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে, "তোৰ কিয় ইমান পলম হ'ল? ভোকত মোৰ পেটে কাওঁ কাওঁ শব্দ কৰিছে। আজি মই তহঁতক সবংশে নাশ কৰিম।" শহাটোৱে ভয়তে ইনাই-বিনাই ক'লে, "সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট-বেটি ধৰি সুধিলে, 'তহঁত ক'লৈ যাৱ?' তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, 'মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে। গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ।' তেতিয়া সেই সিংহটোৱে তৰ্জন-গৰ্জন কৰি কৈছিল, 'এই বনৰ ময়েই ৰজা। তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন। মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয়, তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব।' তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে ক'লে, "সেই কথা হ'ব নোৱাৰে। তহঁতে ছল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক। এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়েই ইয়াৰ এটা বিহিত ব্যৱস্থা লওক।" শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, "কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।"
শহাটোৱে মন্দমতীক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল। কুঁৱাটোৰ কাষ পাই শহাটোৱে ক'লে, মহাৰাজ, আপোনাক দেখি সি এই কুঁৱাটোতে লুকাইছে। শহাৰ কথা শেষ নহওঁতেই মন্দমতীয়ে খঙত একো নাই হৈ কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি গৰজি উঠিল। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ দিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা। অন্য এটি ভিডিঅ' লৈ অতি সোনকালে তোমালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ ইমানতে সামৰিলোঁ।